প্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ঘৰলৈ সৰু ৰাস্তাটো অকণমান গ'লে পাই যাব। পাৰা পুখুৰী চানগুচি এয়া চাক ত্ৰিশূলৰ দৰে আৰু খুব ভাল লগা হৈছে। আৰু আগৰ যিখন গৌতম ব্লগছৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি এই ভিডিঅ'টোত এটা বস্তু দেখাওঁ বুলি ভাবিছিলোঁ। আমাৰ নলবাৰীত বহুত পুৰণি পুখুৰী আছে, তাৰে এটা ৰজাৰ দিনৰ পুখুৰী দেখাম বুলি ভাবিছোঁ। আহোম ৰাজত্ব কালৰ অতি পুৰণি পুখুৰী, সেই পুখুৰীটোৰে অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। পুখুৰীটো একবাৰ দেখুৱাম বুলি ভাবিলোঁ। আৰু লগতে ৰঙিয়াৰ দ্বিতীয়খন অভাৰব্ৰিজ মানে উৰণি সেইটো কমপ্লিট সম্পূৰ্ণ হ'ল। তাকে যোৱাকালি মই গৈছিলোঁ, যোৱাতে মই দেখা পাই আৰু ভাল লাগিছে। আৰু ব্ৰিজখনৰ যিটো এটা তাৰমানে আগৰখনতকৈ এতিয়া বেছি ভাল লাগিছে। সেই গতিকে তাৰে অলপ সৰু অংশ দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া হৈছে চক বজাৰ। সৰু ৰাস্তাৰে আমি সোমাই যাব লাগিব। গড় জবা কটা খুব বেয়া লাগে। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ ঘৰলৈ সৰু ৰাস্তাটো অকণমান গ'লে পাই যাব, কিন্তু আমি পুখুৰীটোলৈহে যাম, ডিম্পু বৰুৱাৰ ঘৰলৈ নাযাওঁ। নলবাৰী বজাৰত থকা এইটো এটা ডাঙৰ মন্দিৰ, আৰু এইটো হৈছে সাংস্কৃতিক প্ৰকল্প বজাৰ নলবাৰীৰে। এতিয়া আমি পুখুৰীটোলৈ যাওঁ। ফাইনেলি পাই গ'লোঁ। এয়া মাৰা পুখুৰী চানগুচি। আহি গম পালোঁ এই পুখুৰীটোৰ বহুত ৰহস্য আছে। গতিকে এই পুখুৰীটো আহোম ৰাজত্ব কালতে খান্দিছিল। আৰু এটা কথা গম পালোঁ, এনেধৰণৰ পুখুৰী বহুতো খান্দিছিল, কিন্তু 1897 চনত বৰ ভূঁইকঁপত সেই খান্দা পুখুৰীবিলাক সকলো পুত গৈছিল, কিন্তু এইটো যোৱা নাছিল। এই পুখুৰীটো বহুত দকৈ খান্দাৰ পাছতো মানে পানী ওলা নাছিল। গতিকে তাত মহ বলি দিয়াৰ পাছত পানী ওলাইছিল আৰু পানী ভৰপূৰ হৈ পৰিছিল। সেই গতিকে এই পুখুৰীটোৰ নাম মাৰা পুখুৰী বুলি জনাজাত। আৰু আহি খুব ভাল লাগিছে কি ইয়াত পাৰত যিবিলাক গছ গছনিৰে ভৰপূৰ হৈ আছে, সেইবিলাকৰ পৰা যিটো এটা বায়ু পাওঁ আমি, সেই বায়ুটো বা হাৱা বতাহটোৰ কাৰণে খুব ভাল লাগিছে। নিশ্চয় বহুত ভাল লাগিছে। আৰু এইবিলাক যে দেখিছে, ইয়াতে বৰশী মানে কেনেকুৱা কমিটিৰ লগত যোগাযোগ কৰিলে এনেকৈ আহি কিবা ছিষ্টেমত এনেকৈ মাছ মাৰিব দিয়ে। গতিকে আৰু এইটো এটা ঘাট হয়, ইয়াত ধৰক ভৰি হাত এনেকৈ ধুব যাব পাৰি। আৰু আমাৰ নলবাৰী জিলাতে এনেধৰণৰ পুখুৰী বহুত আছে, সেইবোৰ পুখুৰীও দেখুৱাবলৈ চেষ্টা কৰি যাম। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু যদি আপোনালোকক ভিডিঅ'টো নতুন ভিডিঅ' লাগে আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু গছ এজোপা দেখিছিলোঁ, ঔগছ জোপাৰ তলত আহি পালোঁ। এয়া চাক ত্ৰিশূলৰ দৰে এডাল ঔগছ দেখা পাই খুব ভাল লাগিল। আৰু লগতে এতিয়া আমি যাম ৰঙিয়াৰ নতুন অভাৰব্ৰিজখন চাওঁ আহক। এইখন হৈছে ৰঙিয়াৰ অভাৰব্ৰিজ, আৰু খুব ভাল লগা হৈছে। আৰু আগৰ যিখন অভাৰব্ৰিজ আছিল সেইখনতকৈ খুব ভাল লগা হৈছে। আৰু ডাঙৰকৈ থকা স্ক্ৰীণটো হ'ল নলবাৰীৰে আহি থকা, আৰু সৰুকৈ দিয়া চিনটো হৈছে হ'ল গুৱাহাটী দিশৰ পৰা যাই থকা। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এইটোও জনাব। আৰু ভাল লাগিল, ধন্যবাদ। ভিডিঅ'ত আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম বুলি আশা কৰিলোঁ। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে এৰিলোঁ। জয় আই অসম।